কেইবা হাজাৰো বছৰ আগতে ভাৰতবৰ্ষত বিজ্ঞানৰ সৰ্বোত্তম বিকাশ ঘটিছিল। প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে কি হ'ল মানে ছোৱালীৰ লেঙাটা আমি পিছফালে দেখিছে ধুনীয়া ছোৱালী মানে ছোৱালীৰ লেঙাটা শুনে কিন্তু বহুত মানে অসুবিধা মানে ঠেলা হৈছে আৰু ইমান এটা ভাল নালাগে আৰু মানে ছোৱালীৰ মাজত যাই কিন্তু অলপমান মোকাল পাইছোঁ মোকালত অলপ উহা চুহা কাঢ়ি লওঁ পিছত আৰু বাঢ়ি গ'লে হৈছে আৰু উহা অলপ কাঢ়ি লওঁ ইয়াতে অক্সিজেনটো অলপমান লৈ লওঁ ইয়াতে আৰু ইয়াতে মূৰ্তিবিলাক দেখিছে মানে কাৰেণ্টত দিয়াবিলাক ইয়াতে নাই আগতে বাঙাল বাঙাল